ইমান মেল খাইছে যে নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এটি নতুন ভিডিঅ' সৈতে চাওক আৰু এনজয় কৰক এই ভিডিঅ'টি সম্পূৰ্ণৰূপে এটা ধেমালি ভিডিঅ' হয় ভুল বুজি কোনো যাতে গাত পাতি নলয় আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ যে এইখন সৌৰজগত এই সৌৰজগতৰ 8টা গ্ৰহৰ মাজত এইটো পৃথিৱী নামৰ গ্ৰহত য'ত মানুহ নামৰ জীৱটোৱে বাস কৰে এই পৃথিৱীখনক 7খন মহাদেশ আৰু 5খন মহাসাগৰে ভাগ কৰিছে এই 7খন মহাদেশৰ ভিতৰত এছিয়া নামৰ মহাদেশখনত ভাৰত নামৰ দেশখনত অসম ৰাজ্যখনত কিছু এনে মহান মহামক্কেল আছে যাৰ বিষয়ে আমি তোমালোকৰ আগত ক'বলৈ গৈ আছোঁ অকল আমি আজি কথা পাতিম সেইটো এপছৰ কথা যিটো এপছত নেকি ধন্যমান্য গণ্য ব্যক্তিয়ে আনি দিয়ে জঘন্য নমুনা কেলামি ভৰা জঘন্য প্ৰাণীবোৰক এচাত দিবৰ বাবে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আজিকালি আপি মুখাই জিন্স লং পেণ্ট পিন্ধে ভৰিত ডিগি কিনো চাবি জেউৰা খৰিহাল লাগে নহয়নে কি চাবি আগতেতো আইহঁতৰ দিনত নিচিনা জিন্স পেণ্ট আছিল নহয় এতিয়াহে গোটেই কিবা নহয় জিন্স পেণ্ট পিন্ধে ভৰিত ডিগি কি এইজন মহামক্কেলে আকৌ অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ অসমীয়া সংস্কৃতিকো অপমান কৰিবলৈ এৰা নাই আন্ধাৰে মুন্ধাৰে যদি ক'ৰবাত লগ পাওঁ সঁচাকৈ এচাত দিহে এৰিম আৰু কিছুমান মহামক্কেল আছে যিবোৰে নেকি টিকটকত ছোৱালী হৈ ভিডিঅ' বনাবলৈও লাজ নকৰে মেঘালী চুৰি তাৰি ঢৌ খেলে এইজনক সঁচাকৈ এচাত দিবই লাগে এই চব মানে ফটুৱা চলা কাম নাইকিয়াখন কৰবাৰ ল'ৰাবোৰ সিজিয়া হৈছিল ঠিকেই আছিল এতিয়া আকৌ আহি গ'ল কিছুমান মক্কেল ছোৱালী সিজৰা হ'বলৈ আচ্ছা দেউতা ভোট দিবলৈ লাগে 18 বছৰ কিন্তু বিয়া পাতোতে 21 বছৰ কিয় লাগে কাৰণ চৰকাৰে জানে যে দেশ চলোৱাতকৈ ঘৈণীয়েক চলোৱা বেছি কঠিন এইবোৰ মহাফকতীয়া ভিডিঅ' দেখিলে এটাই কথা ক'ব মন যায় আলোক নিৰঞ্জন মই এতিয়া মন্ত্ৰ মাতিম তই এবাৰ কবি সেইটো মন্ত্ৰ আকৌ তই দুবাৰ কবি ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মন্ত্ৰটো ক'বলেতো দে মন্ত্ৰটো ক'বলেতো দে মন্ত্ৰটো ক'বলৈতো দে মন্ত্ৰটো ক'বলৈতো দে মূৰ্খ 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 Look at the top of his head. कौन है ये लोग कहां से आते हैं মহামক্কেলবোৰৰ আৰু এটা মহামক্কেল আমি ये बहन जो सारे मिलके हमको पागल बना रहे मादर चौथ के बच्चे শেষত এটাই কথা কওঁ ভিডিঅ' বনালে বনাবি ভাল চবেই যাতে ক'ব পাৰে বাহ ভিডিঅ'টো কি চাল গাইজ ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ মুঠেই নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ বাই ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম
যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে